আপুনি বাৰু জানেনে ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ভাৰত পাকিস্তানৰ সৈতে মুখামুখি হ'ব এছিয়া কাপৰ ফাইনেলত 1984 চনত আৰম্ভ হোৱা এছিয়া কাপ টুৰ্ণামেণ্টৰ আজিলৈকে 16টা ফাইনেল হৈ গ'ল কিন্তু আচৰিতভাৱে এটা ফাইনেলত ইণ্ডিয়াই পাকিস্তানৰ সৈতে ফাইনেলত মুখামুখি হোৱা নাই অহা 28 ছেপ্টেম্বৰ ৰবিবাৰে বিশ্বৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ভাৰত পাকিস্তানৰ সৈতে মুখামুখি হ'ব এছিয়াৰ আটাইতকৈ জনপ্ৰিয় খেল এছিয়া কাপৰ ফাইনেল টুৰ্ণামেণ্টত লগতে আপোনালোকক কৈ দিওঁ যে এই এছিয়া কাপৰ 16টা টুৰ্ণামেণ্ট হৈছে আৰু 16টা টুৰ্ণামেণ্টত 8টাত ভাৰতে টাইটেল জিকিছে লগতে 6টাত শ্ৰীলংকাই টাইটেল জিকিছে আৰু পাকিস্তানে মাত্ৰ 2টা টাইটেল জিকিছে গতিকে টাইটেল জিকা মাত্ৰ 3টা টিম আছে ভাৰত শ্ৰীলংকা আৰু পাকিস্তান তাৰে ভিতৰত আটাইতকৈ শক্তিশালী টিমটো হ'ল ভাৰত আৰু আটাইতকৈ কমজোৰ টিমটো হ'ল পাকিস্তান গতিকে অহা ৰবিবাৰে হ'বলগীয়া খেলখনত আপুনি কোনটো দলক সমৰ্থন কৰে কমেণ্ট বক্সত জনাব ধন্যবাদ